প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ যে যোৱা বছৰ বৰপেটা ৰোডত আমি যিটো মিটিং কৰিলে নাক এক্ৰেডিটেশ্যনৰ কাৰণে তেওঁ প্ৰতিখন কলেজত 25 লাখকৈ দিম বুলি কথা দিছিলে 24 নৱেম্বৰ। তো তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাক নাক এক্ৰেডিটেশ্যন অহা ফেব্ৰুৱাৰী মাৰ্চত হ'ব, গতিকে সব কলেজত এটলিষ্ট যিখিনি 25 লাখকৈ দিব দিছে সেইখিনি যাতে ৰিলিজ কৰে, এইটো আমাৰ অনুৰোধ থাকি গ'ল। আৰু এটা অনুৰোধ কৰিছোঁ যে আমি মাননীয় চিফ মহোদয়ক বাৰে বাৰে আমি লগ ধৰিছিলোঁ, মই নিজেও পাৰ্চনেলিও কৰিছিলোঁ, তাৰপিছত প্ৰিন্সিপালসকলেও লগ ধৰিছিলে। যিখিনি টিচাৰ ডেপ্ৰাইভ হৈ আছে, যে ড্ৰপ আউট হৈ আছিল, তেখেতসকলৰ ফাইনেন্সিয়েল এছিষ্টেণ্টটো আমি বহুবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু তেখেতৰ এজন ছেক্ৰেটাৰী তেওঁ আমাক ফাইলটোৱে পাছ কৰিব নিদিয়ে। গতিকে আমি BTC হোৱাৰ পিছত এই প্ৰথম ডেপ্ৰাইভ হৈছে যে 25 বছৰ 20 বছৰ ধৰি চাকৰি কৰা বিনা বেতনত একজন PhD হোল্ডাৰ। গতিকে আমি বাৰে বাৰে এপ্ৰ'চ কৰাৰ পিছতো তেওঁলোকে আজিলৈ 8,000 দিব পৰা নাই। আৰু কলেজবিলাকৰ বেছি প্ৰব্লেমটো হৈছে অসম চৰকাৰে আমাৰ ফিজবোৰ আধা দিয়ে আধা নিদিয়ে, যিখিনি আমি ফ্ৰী এডমিশ্যন কৰোঁ, আৰু আধা নিদিয়াৰ কাৰণে আমাৰ যি প্ৰব্লেম হৈছে লাইটৰ বিল দিব পৰা নাই, কলেজৰ ডাষ্টাৰ চক পেঞ্চিল ইভেন লেবৰেটৰী ইকুইপমেণ্টছৰ বাকী থাকি যায়। গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, তেখেতে আমাৰ এইটো সহানুভূতিৰে বিবেচনা কৰিব, আৰু ব্যুৰ'ক্ৰেটিক যিটো প্ৰব্লেম এইখিনি আমি অনুৰোধ জনাইছোঁ তেখেতে যাতে সলিউশ্যন কৰে। আৰু 25 লাখকৈ যিটো তেওঁ ৰিলিজ কৰিম বুলি কৈছিলে, সেইটো যদি নকৰে আমি নেক্সট পৰৱৰ্তী ব্যৱস্থাটো আমি কি কৰিম? আমাৰতো হাংগাৰ ষ্ট্ৰাইকৰ বাহিৰে কোনো উপায় নাই। আমি হাংগাৰ ষ্ট্ৰাইক কৰিম কলেজৰ স্বাৰ্থত, এইটো আমাৰ। আৰু এটা অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ নাকত বেছি ইম্পৰ্টেণ্ট যিটো লাইব্ৰেৰী, এইটো বহুত মাৰ্ক থাকে, পাৰিলে আমাক লাইব্ৰেৰী আমাৰ মতে যাতে কিতাপখিনি দিয়ে। তেখেতৰ অজ্ঞাতে হয়তো কিছু মানুহে তেখেতৰ অজ্ঞাতে কিছু মানুহে আমাৰ পৰা, কিছুমান কলেজৰ প্ৰিন্সিপালৰ পৰা, দিল্লীৰ পৰা অহা কোনোবা লাইব্ৰেৰিয়ান নাকি পাব্লিচাৰ আহি লৈ গৈছে। আমাৰ যি কলেজবিলাকৰ যি UGC গ্ৰেণ্ট আছিলে সেইটো 2014 পৰা বন্ধ হৈছে। এতিয়া UGC যি বাৰ্ডেন সেইটো ৰুচাই লৈ গৈছে। যেতিয়ালৈকে কলেজবিলাকে নাক এছেছমেণ্ট নকৰে, এক্ৰিডিটেশ্যন নকৰে, তেনেহ'লে সেই ৰুচাই গ্ৰেণ্ট নিদিয়ে, সেইটো আমি ভালকৈ জানো। আৰু সেই নাক এছেছমেণ্ট কৰাৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ চব ছাইডৰ পৰা কলেজবিলাকক লগা হয়, সেইটো আমি BTR কলেজে সম্পূৰ্ণ কলেজে সেইটো পোৱা নাই। আৰু সেইকাৰণে বহুতটা কলেজ নাক এছেছমেণ্ট কৰিব পৰা নাই, ফাৰ্ষ্ট চাইকেল কৰিব পৰা নাই। কিছুমান কলেজ আছে থাৰ্ড চাইকেললৈকে কৰি আছে, থাৰ্ডত সোমাব, কিছুমানে একবাৰে কৰিব পৰা নাই। সেই প্ৰব্লেমটো হ'ল লাইব্ৰেৰী যি কণ্ডিশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ কণ্ডিশ্যন, বিভিন্ন ধৰণৰ সেইবিলাক আমি ফুলফিল কৰিব পৰা নাই, যাৰ ফলত SSR বুলি আছে, ছেল্ফ ষ্টাডি ৰিপৰ্ট, নাক এছেছমেণ্ট ৰিপৰ্টত সেইটো আমি ফিল আপ কৰাৰ খুব অসুবিধা হয়। তাতে 0 যদি যায়, মানে নীল যদি যায়, তেনেহ'লে সেই নাম্বাৰটো নাহে, মানে ফেইল কৰিব পাৰে আমাৰ সেই কলেজবিলাকে। সেইটো